পাপা ইমান ডাঙৰ মানুহক মই ইন্দুৰ নিগনি গৰু ছাগলী এইটো গালি দিয়াটো মই পাপ লাগিব আপোনাক কওকচোন এবাৰ নাই 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 টোপনি মাৰিবলৈ শান্তি হম নাই নাই এনেকে গালি নি দেই নাই এইটোৱে আৰু দলৰ কাৰণে আপোনালোকে ভাল কাম কৰক মই এইটো এটা আপুনি 5 বছৰত মোক 5 টকাৰ কামো নিদিলে দাদা মই স্বীকাৰ কৰিছো তাৰ পিছত চাওক দাদা মই হাৰগাতটো যমুনা গাঁও ৰাস্তাটো বনাই দিয়ক বুলি কৈছো সেইটোও বনাই একো নোৱাৰিলো মই স্বীকাৰ কৰিলো সেইকাৰণে মই টিকেটটো নাপালো সেইকাৰণে মই স্বীকাৰ কৰিছোতো গালি কেলে দিম গালি নিদিও দাদা মইতো বহুত ভাল পাম ময়ো মানে ভৱিষ্যত মোৰ ল'ৰা ছোৱালীক মই থৈ যাব পাৰিম যে তোমালোকে MLA নকৰিবি তাতে MLA কৰিলে যে MLA বিলাকৰ পাৱাৰ যে যথেষ্ট নহয় বহুত পাৱাৰফুল MLA বহুত পাৱাৰফুল মথুৰা মই স্বীকাৰ কৰিছো কিন্তু মই নোৱাৰিলো কাৰ্বি আংলঙৰ MLA বহুত পাৱাৰফুল অটনমাস ডিস্ট্ৰিক্ট অকৰা MLA পাইছে বুলি এটা নাই আপুনি অকৰা নহয় একদম নিট এণ্ড ক্লিন মানুহ হয় কিন্তু এটা কৃপন MLA বুলি নহয় কিন্তু মানে মোক মানে প্ৰতিশ্ৰুতি দিছিলে মানে মথুৰা কৃপন MLA বুলি কওক নাই এবাৰ নহয় আচ্ছা মথুৰা ঐ দাদা I love you I love you too and always miss you দাদা আপোনাক মই সদায় মিছ কৰো গুড নাইট ঠিক আছে দাদা ঠিক আছে